আমি তামোলপুৰ ব্লক PHC বা তামোলপুৰ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ পৰা আজি এই 30 মে তাৰিখে পাৰ্কিজুলি লাইব্ৰেৰী ভৱনত ডাঙৰ এটা প্ৰগ্ৰাম আয়োজন কৰিলোঁ। প্ৰগ্ৰামত DC সাহেব আহিব লাগিছিল যদিও বিভিন্ন দায়িত্বত থাকি তেওঁ আহিব নোৱাৰিলে। ADC ডাঙৰীয়ানী আহিছে, প্ৰগ্ৰামটো ভালেই হৈ গ'ল। আজি প্ৰগ্ৰামৰ মহৎ উদ্দেশ্য এইটোৱেই আছিলে যে আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টত মেলেৰিয়া, ডেংগু, তাৰপিছত জাপানী এনকেফেলাইটিছ সেই বেমাৰৰ পৰা আমাৰ কমিউনিটি, আমাৰ ৰাইজ যাতে আক্ৰান্তৰ পৰা আমি বাচি থাকোঁ, ইয়াৰ এৱাৰনেছ, ইয়াৰ সজাগতা দিবৰ কাৰণে আমি ৰাইজক মাতিছোঁ। আৰু যথেষ্ট ৰাইজৰ পৰা সঁহাৰি জনাই আমাৰ এই সভাত আহিছে। কিন্তু বতৰ ভাল হ'লহেঁতেন, তাতকৈ বেছি মানুহবিলাক যোগদান কৰিব পাৰিলেহেঁতেন। যিয়ে নহওক, আজি বুলি নহয়, আমি আজি 2 মাহ আগৰ পৰাই বিভিন্ন গাঁৱে ভূঞে তামোলপুৰ জিলাৰ বিভিন্ন গাঁৱত আমি প্ৰগ্ৰাম পাতিছোঁ। সেই 3টা বেমাৰৰ পৰা, ভাইৰাছৰ পৰা হোৱা বেমাৰৰ পৰা মানুহবিলাক যাতে মুক্ত হৈ বাচিব পাৰে, ইয়াৰ সজাগতা আমি মানুহক আগবঢ়াই দিছোঁ। আৰু আমি অহাকালিৰ পৰাই ফিল্ডত নামিম। আমাৰ বিভিন্ন হেল্থ এজেণ্ট আছে, আশা বাইদেউসকল আছে, গাঁৱে গাঁৱে আশা ছুপাৰভাইজাৰ আছে, SW আছে, MPW আছে। ওপৰত আমি ডিষ্ট্ৰিক্টৰ পৰা আমি আছোঁ। আৰু প্ৰত্যেক গাঁৱে ভূঞে প্ৰগ্ৰাম হ'লে আমি আশা কৰিম যাতে আমি ৰাইজক যাতে আমি বচাই ৰাখিব পাৰোঁ, মেলেৰিয়াৰ পৰা যাতে মুক্ত হয়, জাপানী এনকেফেলাইটিছৰ পৰা মুক্ত হয়, বাচি থাকে, ডেংগুৰ পৰা যাতে বাচি থাকে, সেই সজাগতা আমি বিতৰণ কৰিব পাৰিম। আৰু আমি আশা কৰিম ৰাইজে যাতে আমাৰ ওচৰত আহি বুজি ল'বলৈ যত্ন কৰে। মই সেইটো বিৰাট অন্তৰৰ পৰা কামনা কৰিছোঁ। এইটো আপোনাৰ মেলেৰিয়া ছিজনটো শেষ নোহোৱালৈকে চলি গৈ থাকিব। আজি হ'ল মে মাহৰ 30 তাৰিখ, জুন, জুলাই, আগষ্টলৈকে এইটো কণ্টিনিউৱাছলি চলি গৈ থাকিব। এনেকৈ ডাঙৰ নহ'ব, গাঁৱে ভূঞে আমি সৰু প্ৰগ্ৰাম পাতিম। যেতিয়ালৈকে আমি মেলেৰিয়া নিৰ্মূল কৰিব নোৱাৰোঁ, তেতিয়ালৈকে এনেকৈ প্ৰগ্ৰামটো চলি গৈ থাকিব। আৰু ৰাইজে এতিয়া খেতি বাতিৰ সময়ত ডাঙৰকৈ বহুত দূৰৰ পৰা এক জেগাত একগোট হ'ব নোৱাৰে। আমিয়ে গৈ মানুহবিলাকক সজাগতা দিব লাগিব, কাৰণ কামৰ সময়, তেওঁলোকে খেতিত আছে, চাকৰিত আছে, অন্যান্য কামত ব্যস্ত আছে। গতিকে আমি ডিষ্ট্ৰিক্টৰ পৰা, ব্লকৰ পৰা গৈ মানুহক সজাগতা আগবঢ়াব লাগিব। এইখিনি আজি আমাৰ চৰকাৰৰ ফালৰ পৰা জুন মাহটো আমাৰ মেলেৰিয়া প্ৰতিৰোধ মাহ হিচাপে পালন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই মেলেৰিয়া প্ৰতিৰোধ মাহ পালন কৰাৰ কাৰণে আমাৰ বাক্সা আৰু তামোলপুৰ এই 2খন জিলাৰ আজি যুটীয়াভাৱে পাৰ্কিজুলিৰ এই লাইব্ৰেৰী প্ৰাংগণত আজিৰ এই আৰম্ভণি অনুষ্ঠানটো ইয়াতে উদযাপন কৰা হ'ল। আৰু আজিৰ এই অনুষ্ঠানটো তামোলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত মহোদয়াই উদ্বোধন কৰিলে। আৰু লগতে আজি ইয়াত আমাৰ স্বাস্থ্য বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকল আৰু লগতে স্বাস্থ্যকৰ্মীসকল আৰু স্থানীয় ৰাইজ ইয়াত উপস্থিত আছিলে। আৰু বিভিন্নজন স্বাস্থ্য বিষয়া আৰু আমাৰ স্বাস্থ্যকৰ্মীয়ে মেলেৰিয়া কেনেকৈ প্ৰতিৰোধ কৰিব লাগে বা মেলেৰিয়াৰ পৰা আমি মুক্ত হোৱাৰ কাৰণে ৰাইজক কেনেকুৱা ধৰণে আমি সজাগ আৰু সচেতন কৰিব লাগে, এই বিষয়ত তেখেতসকলে বক্তব্য ৰাখিছে। আৰু আমি আশা ৰাখিছোঁ অকল এই জুন মাহটো বুলিয়ে নহয়, আমাৰ যিখিনি সময়ত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ সম্ভাৱনা থাকে, এই গোটেই সময়খিনিতে যাতে আমি স্বাস্থ্য বিভাগে আমি এই ৰোগবিধ আমি প্ৰতিহত বা প্ৰতিৰোধ কৰি ৰাখিব পৰাৰ কাৰণে যিবিলাক ব্যৱস্থা আমি ল'ব লাগে, আমাৰ স্বাস্থ্যকৰ্মীসকলে যি ধৰণে কাম কাজ কৰিব লাগে, ৰাইজৰ মাজলৈ গৈ তেওঁলোকে যি ধৰণে কাম কৰিব লাগে, সজাগ সচেতনতা সম্পৰ্কে ৰাইজক অৱগত কৰাব লাগে, এই গোটেইখিনি কাম তেওঁলোকে কৰিব। আৰু বিশেষভাৱে এই জুন মাহটোত এই কামখিনি আমাৰ বেছি সবলভাৱে চলি থাকিব। क'क्राझारनि CITआव मुं थिसननो गोसो जानाय फरायसाफोरनि थाखाय मोनसे गोजोनथाव रादाब। सेन्ट्रेल इन्स्टिटिउट अफ टेक्न'लजि क'क्राझारआ 2025-2026 सोलोंथाइ बोसोरनि थाखाय मुं थिसननायनि एन्ट्रेन्स एग्जाम खुंनो थांगासिनो दङ। डिप्ल'मा, BTech, MTech, बेचेलर एन्ड मास्टार अफ डिजाइन आरो PhD नि थाखाय एन्ट्रेन्स एग्जाम खुंनाय जागोन। डिप्ल'मा प्रग्रामाव दङ CE, CSE, ECE, FPT, CAI आरो AMT। BTech प्रग्रामाव दङ CE, CSE, ECE, FET आरो IE। MTech प्रग्रामाव दङ WRH, CSC, FET आरो GET।
बेचलर अफ डिजाइन आरो मास्टार अफ डिजाइनआव दङ MCD आरो PhD नि थाखाय CE, CSE, ECE, FET, IE, ME, फिजिक्स, मैथमेटिक्स, केमिस्ट्रि आरो HSS। बे समाव अनलाइन आर'जलाइ लानाया सोलिगासिनो दङ आरो बियो फैगौ 31 मेसिम थागोन। डिप्ल'मा, BTech आरो MTech नि एन्ट्रेन्स एग्जामखौ फैगौ 8 जुनाव खुंनाय जागोन आरो PhD नि एन्ट्रेन्स एग्जामखौ 15 जुनाव खुंनाय जागोन। आबुङै मिथिनो थाखाय एडमिशन सेल CIT क'क्राझारनि मबाइल नम्बर 9365031406 आव सुलाद लानो हागोन एबा query2025@cit.ac.in आव इमेल खालामहरनो हागोन। बेनि अनगायै cit.ac.in एबा admission.cit.ac.in बे मोननै वेबसाइटआव हाबनानै नायनो हागोन।